মই অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আনিছোঁ ছজিনা পাতৰ দুটা ৰেচিপি। খুব কম সময়ৰ ভিতৰতে আপোনালোকে বনাব পাৰিব আৰু মই কেনেকৈনো বনাইছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। দেৰি নকৰি আহকচোন আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এজোপা হৈছে ছজিনা গছ, সকলোৱে চিনি পায়, তথাপিতো মই দেখাই দিছোঁ কিমান ধুনীয়াকৈ লাগি আছে কুমলীয়া কুমলীয়াকৈ পাতবোৰ। তাৰে মই এমুঠি ছিঙি আনিলোঁ আৰু এইখিনি মই দুভাগ কৰি ল'ম, ভালকৈ ধুই ল'লোঁ। এতিয়া মই একেবাৰে আগটো এভাগ কৰিছোঁ আৰু তাতকৈ অলপমান বুঢ়া পাতখিনি এভাগ কৰিছোঁ। বুঢ়া পাতখিনি মই অলপমান মিহিকৈ কুটি ল'ম। এইখিনি এতিয়া মই অলপ দেৰিৰ কাৰণে থৈ দিছোঁ। এতিয়া মই কোমলীয়া আগখিনি এখন কলপাতত ভালকৈ মেৰিয়াই ল'ম। কলপাতখন ধুই পেলাই মই জুইত সেকাই ল'লোঁ। অলপমান মই নিমখ দি দিছোঁ। নিমখটো আপোনালোকে অলপ কমকৈ দিব। যেতিয়া সিজি যায় নহয় তেতিয়া মানে খুব কম হৈ যায়, একদম গলি যোৱা নিচিনা হৈ যায় যে, সেইটো কাৰণে নিমখটো অলপ কমকৈ দিব। আৰু মই ইয়াতে অলপমান আলু পাতলাকৈ কাটি দিছোঁ আৰু কেইফুটামান মই নহৰু দিছোঁ, অলপমান মিঠাতেল। আলুটো অপশ্যনেল হয়, আপোনালোকে নিদিওঁ বুলিলেও পাৰে। মই আলুটো ভাল পাওঁ কাৰণে অলপমান আলু দি দিছোঁ। একদম পাতলাকৈ দিব আলুটো। এইখিনি বান্ধি লোৱা হৈ গ'ল। এতিয়া মই এখন কেৰাহীতে পাতত দিম। আপোনালোকে টাৱাৰ থাকিলে টাৱাৰটো দিব পাৰে। মই কেৰাহীত দিয়ে ভাল পাওঁ, সেইটো কাৰণে মই কেৰাহীতে দিছোঁ। আৰু এটা বাচন দি এনেকৈ ওপৰত ঢাকি দিব। বাচনটো বেছি সৰু বাচনে নহয়, অকণমান ডাঙৰ বাচনেই ঢাকিব, তেতিয়া অকণমান সোনকালে সিজে বস্তুটো। এনেকৈ আপোনালোকে 10-15 মিনিটমানৰ মূৰে মূৰে 3-4বাৰমান লৰাই থাকিব। এয়া ছজিনা পাতখিনি মোৰ সিজিছে যেন লাগিছে। মই এতিয়া এইখিনি কাঢ়ি থ'ম। কেৰাহীখন অলপমান মই গৰম কৰি লৈ তাতে অলপমান মিঠাতেল গৰম হ'বলৈ দিছোঁ। এতিয়া মই ইয়াত কেইফুটামান নহৰু দি দিছোঁ। নহৰু কেইফুটা অকণমান থেতেলিয়াই লৈছোঁ আৰু মই নহৰুটো অলপমান বাকলিৰ সৈতে মানে দি দিছোঁ। নহৰুটো তেতিয়া বহুত ধুনীয়া এটা গোন্ধ ওলায়। এতিয়া মই ছজিনা পাতখিনি ভালকৈ ইয়াতে অকণমান ভাজি ল'ম। সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিব।
পাতখিনি এতিয়া ভালকৈ সিজিবৰ কাৰণে মই আধা কাপমান পানী দি দিলোঁ। বেছি পানী দিব নালাগে, এতিয়া অলপমান সিজিবৰ কাৰণে আধা কাপমান পানী দিলেই হ'ব। পাতখিনি ধুনীয়াকৈ গলি গৈছে। এতিয়া মই ইয়াত অলপমান মচুৰ দাইল দি দিছোঁ। দাইলখিনি মই আধা ঘণ্টামান সময় তিয়াই থৈছিলোঁ, ভালকৈ ধুই পেলাই দি দিলোঁ। আৰু আপোনাৰ জোখমতে মানে পানীটো দিব। মই যিমানখিনি পানী দৰকাৰ হয় একেবাৰে দি দিছোঁ, মানে দাইলত বাৰে বাৰে পাছত পানীটো দিলে দাইলখিনিৰ টেষ্টটো নাইকিয়া হৈ যায়, সেইটো কাৰণে পানীটো একেবাৰে দিব আপোনালোকে। এইখিনি এতিয়া উতল আহিবৰ কাৰণে মই এনেকৈ 10 মিনিটমান সময় ঢাকি থৈ দিম। একেবাৰে সহজ ৰেচিপি হয়। মোৰ এগৰাকী ভিউৱাৰ্ছে মোক কৈ আছিলে চজিনা পাতৰ ৰেচিপি দিবৰ কাৰণে, সেইটো কাৰণে মই ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এতিয়া মই পাতত দিয়া চজিনা পাতখিনি আপোনালোকক মই খুলি দেখাম। সেয়া চাওক কিমান ধুনীয়াকৈ সিজিছে, আলুটো ধুনীয়াকৈ সিজি গৈছে। এনেকৈ যদি বনাই খোৱা নাই আপোনালোকে এবাৰ বনাই খাই চাব। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।